Hey guys, welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছো মোৰ অন্য এটা ভিডিঅ' দ্বাৰা। আপোনালোকে চাই আছে ৰামি বাই YouTube চেনেল। আপোনালোকে থাম্বনেইলখন চাই মেলি গমেই পাইছে কি ভিডিঅ' বনাব। যদি ল'ৰাসকলে ভিডিঅ'টো চাইছে যদি নিজৰ ভাই ভনী লগতে ফ্ৰেণ্ড সকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি হাইটটো চাওঁ। জেনেৰেল OBC, MOBC, SC কেটেগৰীৰ কাৰণে 154.94 চেণ্টিমিটাৰ লাগে আৰু চেণ্টিমিটাৰটো ফুটলৈ নিলে 5 ফুট 1 ইঞ্চি লাগিব আৰু STP, STH কেটেগৰীৰ কাৰণে 152.40 চেণ্টিমিটাৰ লাগিব। ফুট হিচাপে চাব গ'লে 5 ফুট খাটাকাটি 5 ফুট লাগিব ইহঁতৰ কাৰণে। আৰু নেক্সট ৰানিঙৰ ওপৰত চাওঁ। আৰু ৰানিং 1600 মিটাৰ দৌৰিব দিয়ে আৰু 8 মিনিটত সোমালে 10 নম্বৰ পাব আৰু 47 ছেকেণ্ডত সোমালে 10.8 পাব আৰু 8 মিনিটত সোমালে 12.8 মাৰ্ক পাব আৰু 36 ছেকেণ্ডত সোমালে 14.6 পাব আৰু 6 মিনিটত সোমালে 17 পাব আৰু 5:30 ছেকেণ্ডত সোমালে 20 পাব। এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ, লং জাম্প বিষয়ে চাওঁ। আৰু লং জাম্পেই হৈছে সহজতে নম্বৰ উঠোৱা মূল উপায়। চ' সকলোৱে এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। আৰু লং জাম্পটো চাব গ'লে 8 ফুট মাৰিলে 10 মাৰ্ক পাব, 9.6 ফুট মাৰিলে 11.8 মাৰ্ক পাব আৰু 10.6 ফুট মাৰিলে 13.6 মাৰ্ক পাব, 11.5 ফুট মাৰিলে 16 মাৰ্ক পাব আৰু 12.9 ফুট মাৰিলে 20 মাৰ্ক পাব, মানে এক্সিলেণ্ট। এইটো মাৰিবলৈ চেষ্টা কৰিবা। আৰু ভিডিঅ'টো এয়া আছিলে। আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে অলপ হ'লেও ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ মোৰ চেনেলত কোনোবা আহিছে যদি ছাবস্ক্ৰাইবটো কৰি দিব। আৰু বৰষুণ একদম দমাদম পৰি আছে আৰু আমাৰ ফিল্ডৰে নহয় চবৰে ফিল্ডৰে বোকা পানী চব হৈ আছে আৰু হ'লেও বোকা পানী নেওচি সকলোৱে ধৰি আছে। আপোনালোকৰ ভিডিঅ'টো ক্লিপটো দেখাই দিছোঁ। এইটো আমাৰ গ্ৰাউণ্ডৰ ক্লিপ হয়। নেৰালে পৰা বৰষুণত চোন নেৰিছে। মাই ডগছ, বাৰিষা চিজন আহি আছে গাইজ। নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে আৰু আপোনালোকৰ জুচ একদম হেভি হৈ আছে আৰু আমাৰো হেভি আছে আৰু এটাই আশা, এডমিট কাৰ্ডৰ নটিফিকেশ্যন কেতিয়া আহিব এইটোৱে চবৰে আশা আৰু আমাৰো দুখ, বহুত দুখ। PFৰ POP দিনাতে ভাল খবৰ আহিব লগা কথা আছিল, কিন্তু POP নহ'ল। চ' আমিও সেইকাৰণে ৰৈ আছো যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা মামাই ভাল খবৰ এটা দিব বুলি। কিন্তু জুন গৈছেহি, জুন আধা যাবহি আৰু আধা আছে আৰু জুলাই মাহ পালেহি আৰু বাৰিষা চিজন গাইজ আৰু সকলোৰে ফিল্ডতে পানী হৈ আছে আৰু আমাৰ ফিল্ডত ইমান নাই কাৰণ আমাৰ বালিচহীয়া হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো কোনোবাই ডেইলি চাই থাকে যদি আপুনি জানিব, কিন্তু আমাৰ য'ত ইণ্টাৰভিউ পাতে এই ফিল্ডটো একদম পানীৰে ভৰপূৰ, একদম তামাম বৰষুণ দি আছে। চ' গাইজ আৰু গাইজ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। আপোনালোকে যিমান পাৰে ছোৱালীবিলাকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ইহঁতেও জানক কিমান মিনিটত সোমালে কিমান মাৰ্ক পায় আৰু লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ পায়, সকলো তথ্য ইহঁতে জানক। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকক অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। বাই বাই, লভ ইউ অল।